এখন বিলত ভালেমান মাছ আছিল। সেই বিলতে অনাগত বিধাতা, প্ৰত্যুৎপন্নমূৰ্তি আৰু যৎভৱিষ্য নামৰ তিনিটা ডাঙৰ মাছে বহুত দিন ধৰি একেলগে বাস কৰি আছিল। এদিন অনাগত বিধাতাই বিলত সাঁতুৰি নাদুৰি থাকোঁতে সেইফালেৰে গৈ থকা মাছমৰীয়া কেইজনমানে কথা পতা শুনিলে, এই বিলখনত বহুত দিন কোনেও মাছ মৰা নাই, ইয়াত নিশ্চয় বহুতো ডাঙৰ ডাঙৰ মাছ আছে, গতিকে কাইলৈ পৰা আহি এই বিলত মাছ মাৰিব লাগিব। এই বুলি কৈ মাছমৰীয়াসকল ঘৰাঘৰি গুচি গ'ল। মাছমৰীয়াসকলৰ বজ্ৰসদৃশ কথাবোৰ অনাগত বিধাতাই ভালদৰে শুনি আছিল। তেওঁ সকলো মাছক লগে লগে মাতি আনি মাছমৰীয়াসকলে কৈ যোৱা কথাবোৰ বৰ্ণনা কৰি ক'লে, কাইলৈ পুৱা মাছমৰীয়াসকল আহি এই বিলৰ মাছবোৰ মাৰি নিশেষ কৰিব বুলি কোৱা সকলোৰে নিশ্চয় শুনিছে। আমাক বিপদে হাত বাউল দি মাতিছে, গতিকে আমি ইয়াত এখন্তেকো থকা উচিত নহয়। ৰাতিয়ে আন ঠাইলৈ গুচি যাব লাগিব, কিয়নো দুৰ্বলী লোক সদায় বলিৰ পৰা আঁতৰত থাকে অথবা আন সুৰক্ষিত স্থানত আশ্ৰয় লয়। অনাগত বিধাতাৰ কথা শুনি প্ৰত্যুৎপন্নমতীয়ে ক'লে, আপুনি সঁচা কথাকেই কৈছে। ময়ো এই বিল এৰি অতি শীঘ্ৰে ওচৰত থকা আন খাল বিললৈ যোৱাটোকে উচিত হ'ব বুলি ভাবোঁ, কিয়নো যাৰ জীয়াই থকাৰ উপায় থাকে তেওঁ কিহৰ মুখত বিনাশ হ'ব। পিতৃপিতামহৰ কুঁৱা বুলি ভবা কাপুৰুষসকলেহে খাৰুৱা পানীকে খাই জীয়াই থাকে। অনাগত বিধাতা আৰু প্ৰত্যুৎপন্নমতীৰ কথা শুনি উচ্চস্বৰে হাঁহি যৎভৱিষ্যই ক'লে, তোমালোকে আলোচনা কৰা কথাবোৰ বৰ ভাল লগা নাই। যদি আয়ুস শেষ হয় তেনেহলে অন্য ঠাইলৈ গ'লেও মৃত্যু হ'বই। বনত বিসৰ্জন দি অহাজনো জীয়াই থাকে আৰু ঘৰত সুৰক্ষিতভাৱে থকাজনবোৰ বিনাশ হয়। আমাৰ সমাজত সাধাৰণতে কোৱা হয়, অসুৰক্ষিতজনকো দৈৱই ৰক্ষা কৰে আৰু সুৰক্ষিত হৈ থকাজনকো দৈৱই বিনাশ কৰে। মই মুখৰ কথাতেই পিতৃপিতামহৰ এই বিলখন এং যোৱাটো যুক্তিযুক্ত বুলি নাভাবোঁ, গতিকে মই কলৈকো নাযাওঁ। তোমালোকে যি ভাল বুলি ভাবা তাকেই কৰা।